সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বৰুৱা ট্ৰেভেললৈ আৰু মই আছোঁ বৰ্তমান যোৰহাটত আৰু এইফালে আছে আমাৰ চুকাফা ক্ষেত্ৰ আৰু ডিম্পু বহুত ধন্যবাদ আৰু বৰ্তমান আমি আছোঁ মানে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ আৰু য'ত হৈ আছে শংকৰদেৱ সংঘৰ 94 সংখ্যক অধিৱেশন অসম বাৰ্ষিক য'ত হয় আৰু মই তাত উলিয়াই আহিছোঁ মানে প্ৰস্তুতি পূৰা হৈ আছে আৰু কেনেকুৱা প্ৰস্তুতি কি হৈ আছে সকলোখিনি দেখাবলৈ চেষ্টা কৰিম মানে ভিতৰলৈ যাম আৰু এইফালে মূল গেটটো মানে যোনখন পোষ্টাৰ ডাঙৰকৈ লগাই থোৱা আছে মই দেখাইছোঁ ৰ'ব আৰু দেখা পাইছে পোষ্টাৰ আৰু এইটো চাইডে গোটেই মানে পথাৰখন আছে আৰু সিফালেও আছে গোটেইখিনি অলপকৈ হ'লেও দেখাবলৈ চেষ্টা কৰিম মানে চব বনাইছে আৰু ঘৰ চৰবিলাক তৰিছে আৰু যিহেতু বহুত দিন লাগে ন এইবিলাক কাৰ্যকৰী হ'বলৈ টাইম আছে কিন্তু হ'লেও মানে প্ৰাৰম্ভিক কিখিনি হৈছে আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ লেটছ গো আৰু বৰ্তমান য'ত অধিৱেশন হ'ব তাত আমি মানে ফিল্ডৰ ভিতৰত আছোঁ পথাৰত আৰু দেখা পাইছে মোৰ বেক চাইডতে গোটেই মানে ঘৰ চৰবিলাক আছে মই থ্ৰলি আপোনালোকক দেখাম বাৰু আৰু বাইকখন ইয়াতে থৈ লৈছোঁ আৰু মানুহে মানে পূৰা কামত লাগি আছে হা আৰু এইবিলাকত চব নৰা আছিল ধান মানে চব নৰা মানে কাটি উঠাই দিলে চব ৰাস্তা কি ধুনীয়াকৈ বনালে আৰু এইটো চাইডে গোটেই যিমান আপোনালোকে দেখা পাইছে চব সেইটো চাইডে মানে ঘৰ চৰ বনাই আছে আৰু ইয়াতে চাগে পতাকা উত্তোলন হ'ব মই দেখাম বাৰু আৰু এইটো চাইডে মেইন মানে স্তম্ভটো আৰু খানা চানা কাৰ্যালয়টো যে খানা এইফালে হ'ব চাগে আৰু এইফালে মেইন মানে মণিকূট য'ত বনায় তাত সেয়া হ'ব চাগে মেবি বলক ভিতৰলৈ অলপ সোমাই মেলি চাই লওঁ কেনেকুৱা হয় আৰু এইটো চাইডে আমি পথাৰৰ মানে মাজভাগলৈ আহিলোঁ দেখা পাইছে পূৰা নৰা চৰা একদম এনেকৈ কটা আছে আৰু এইফালে চাগে মানে য'ত মানে খানা হয় যে খানা মানে ভোজন গৃহ হ'ব চাগে আৰু এইটো চাইডত দেখা পালে মেইন মানে মণিকূট ভাগ এই চাইডত হ'ব মানে তাত পাতিব আৰু দেখিছে গোটেই পূৰা ফিল্ডৰ পৰিৱেশ আৰু খুব বহুত এটা বেছি ডাঙৰ এৰিয়া মানে মই কি ক'ম আপোনালোকক এখন অলপ ডাঙৰ পথাৰ নহয় এই ইমান যিমানলৈকে দেখিছে ৱাল সিমানলৈকে পূৰা মানে এৰিয়া এনেকুৱা চাওক আৰু অনুষ্ঠানটো পূৰা সফল কৰিবৰ কাৰণে মানে মানুহে দিনে নিশাই বুলি নিশা বুলি ক'লে ভুল হ'ব বাৰু দিনে মানে কাম কৰি আছে পূৰা ইয়াতে কৰ্মটো আছে চব দেখিছে এইফালে গোটেই বেক চাইডত আৰু মই লাহে লাহে চব এটা এটাকৈ দেখুৱাইছোঁ ৰ'ব দেখিছেনে ইয়াত পূৰা মানে ধান খেতি আছিলে ইয়াত চব এইবিলাক নৰা চৰা চব উঠাই দিলে মানে হা বলক আৰু নৰা উঠাই এতিয়াও শেষ হোৱা নাই চক নৰা উঠাই আছে গাড়ী দেখিছেনে পূৰা আৰু এইফালে এটা মানে ঘৰ আছে ধুনীয়াকৈ কি এইটো কি হৈছে নাজানো বাৰু এইফালে হয়তো মেবি ভোজনৰ কাৰ্যালয়টো হ'ব আৰু এইফালেও আছে দুটা ঘৰ ডাঙৰ ডাঙৰ আৰু এইবিলাক বহা দেখিছেনে মই জুম কৰিছোঁ ৰ'ব এইবিলাক বহা চব চাওক এইটো চাইডে আহি যোনটো মূল মানে য'ত মূল অনুষ্ঠানবিলাক হয় মানে সেই তাৰ ওচৰত আছোঁ আপোনালোকক দেখাইছোঁ চাব এই চপা দেখিছেনে পূৰা ইয়াতে হয় মূল অনুষ্ঠান আৰু এইটো এটা ঘৰ আৰু এইটো চাইডে গোটেই বহাবিলাক আছে আৰু এইফালে এটা পুখুৰী আছে পানী শেষ হোৱাই নাই মানে এনেকুৱা আৰু আহি যোনখিনি বহা য'ত মানে অতিথিবিলাক থাকে বিভিন্ন জিলাৰ পৰা আহে আৰু সেই বহা ওচৰ পাজৰ পাইছোঁহি মানে আৰু চব মানে এতিয়াও মানে মানুহে কামত লাগি আছে ট্ৰেক্টৰ লাগিছে মাটিকৈহে মাটি নৰা কাটি আছে আৰু এইফালে ঘৰ বনোৱাই বিভিন্ন ঘৰ বনাই আছে গতিকে বহা মানে অলপ নাই অসমৰ যিমানকেইখন জিলা আছে বৰ্তমান 35খন জিলাৰ মানে সহযোগ নাথাকিলেও কিমানখন জিলা সহযোগ আছে টোটেলটো মই নাজানো কিমানখন জিলা সহযোগ আছে গতিকে সেই তেনেকুৱা সেইমতে বহা বনোৱা আছে তাৰ পৰা অতিথিসকল আহি ইয়াত মানে থাকিবহি আৰু এইবাৰ আমাৰ দেৰগাঁও ছাইডৰ মানুহ বহুত হ'ব মানে যোৰহাটৰ এটা বৃহত্তৰ এৰিয়া নহয় জানো তেনেকুৱা কথাটো চাওক আৰু এইটো চাইডে মই ঘৰটো মানে ভিতৰত আহিছোঁ য'ত মানে অতিথিবিলাক থাকে চব কেনেকুৱা ধুনীয়া বনাইছে একদম তালৈকে একদম বৃহত্তৰ এটা এৰিয়া চব পূৰা এইবিলাক ধান খেৰ দি দেখিছেনে এইবিলাক পূৰা নৰা নৰা দি বনাইছে দেখিছে নৰা আৰু বাঁহৰ এই চক এইবিলাক নৰা ইয়াত এয়াই হৈছে উজনি অসমৰ সৰ্ববৃহৎ অনুষ্ঠান শংকৰ সংঘৰ অধিৱেশন বাৰ্ষিক অধিৱেশন প্ৰস্তুতি আৰু এইটো চাইডে বহাৰ একদম এই চাইডে আহি গ'লোঁ আৰু ইয়াত বৰ্তমান আছে ভাগৱত যে পাঠ কৰি থাকে প্ৰাণজিৎ গগৈ তেখেতো আছে আৰু তেখেতকো পাৰিলে লগ কৰোঁ ফটো উঠোঁ আৰু তেখেতৰ পৰা জানো দুই এষাৰ কেনেকুৱা হয় কি কথা আৰু বিভিন্ন মানুহ কামত লাগি আছে আৰু এইফালে বহা কিছুমান মানে কমপ্লিট হোৱাই নাই আছেই মানে চব দেখিছে আৰু সেয়া আৰু দেখিছে
গোটেইখিনি আৰু আছে কিছুমান বস্তু মই দেখাম বাৰু লাহে লাহে আৰু বেলিও বেছি নাই বাৰু তথাপিও থুলমূলকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম চব যাব আৰু ইয়াত দেখা যাচ্ছে হাতীগড় আঞ্চলিক 7টা শিবিৰ মানে ইয়াতে মানে শিবিৰবিলাক ভাগ কৰি দিছে আৰু কেনেকৈ ক'ত আছে আৰু এইফালে দেখিছেনে আৰু গোটেইখিনি কমপ্লিট হোৱা নাই বাৰু যিহেতু হৈয়ে আছে কমপ্লিট হ'বলৈ টাইম লাগিব যথেষ্ট চব বিভিন্ন মানে কাম লাগি আছে মানে গোটেই এৰিয়াটো আপোনালোকক দেখাম আৰু এইটো দেখিছেনে চেনাই আঞ্চলিক শাখা 138 পানী তোলা চাওক আৰু মোৰ হিচাপত এইটোৱে চাগে সেই শিবিৰ আৰু মানে আৰু ইয়াৰ পিছত নাই আৰু এইটো চাইডে দেখা পাইছে এটা ডাঙৰ ইটা ভাটা আছে দেখিছেনে এইটো লগতে দেখুৱাই দিছোঁ আপোনালোকক চাওক পূৰা ইটা ভাটা সেইফালে ইটাৰ দেখিছেনে এইফালে বনাই আছে ধুনীয়াকৈ এইটো চাওক পূৰা ইটা ভাটা এটা ডাঙৰ পূৰা এৰিয়া চাওক এইটো চাইডে মই এজন খুৰাক লগ পাইছোঁ আৰু তেখেতৰ পৰা জানিম মানে প্ৰস্তুতি কেনেকুৱা বা ইয়াত শিবিৰবিলাক কেনেকৈ মানে ভাগ বিতৰণ হৈ আছে সকলোখিনি জানিম কওক খুৰা আমাৰ মানে 4 গাঁও অঞ্চলিকৰ আমি হয় 4 গাঁও অঞ্চলিকৰ চিৰতীয়া প্ৰাথমিক হয় আমাৰ ভাগত এই 200 ফুটৰ এটা মানে শিবিৰ পাইছোঁ এইটোৱে কাম চলি আছে বৰ্তমান হোৱা নাই বৰ্তমান হৈছে আজি পৰলি কাম সম্পূৰ্ণ শেষ হয় তাৰপিছত অলপ চাফা চিকুণ কৰিবলৈ লাগিব এনে আমাৰ আৰু এইটো যে এইটো কি হ'ব ভোজনালয় হ'ব ন এইটো ভোজনালয় এইখিনি শিবিৰ 4 গাঁও অঞ্চলিক আছে হাতীগড় প্ৰাথমিক আছে হাতীগড় আঞ্চলিক হয় তেখেতসকলৰ 12টা 13টা বুজি পাইছোঁ তাৰপৰা তেনেকৈ প্ৰত্যেকখন আঞ্চলিকৰ শিবিৰ ভাগে ভাগে আছে তেনেকৈ বুট মৰা আছে এই ভকত বৈষ্ণৱ যেনেকৈ আহিব তেনেকৈ মানে আমুক আঞ্চলিকত থাকিব লাগে বুলি তেনেকৈ তাত হেৰি কৰিব আমাৰ মানে ৰাইজে ইয়াত থবহি তেনেকৈ ঠিক আছে আৰু খুৰাৰ পৰা এই চাইডে জানিলোঁ আৰু মানে ক'ত কেনেকৈ মানে অলপ থুলমূলকৈ জানিলোঁ বিভিন্ন আঞ্চলিকৰ বিভিন্ন মানে শিবিৰ আছে শিবিৰবিলাক আৰু এইটো চাইডে মই কৈছিলোঁ সেইটো চাইডে ভোজনালয় বুলি কৈছিলোঁ ক্ষমা কৰিব এইটো চাইডে ভোজনালয় আছে আৰু মূল অনুষ্ঠানৰ জেগাটো আপোনালোকক দেখালোৱে অলৰেডি বাকী এইখিনিয়ে আৰু 2এটা জেগা অলপ সিফালেও গৈ চাওঁ কিনো আছে চাই লওঁ মানে বিভিন্ন ঘৰে আছে মানে এতিয়া আমিতো ধৰি লওক ইমান জড়িত নহয় ধৰি লওক মানে সেইটো কাৰণে গম নাপাম ক'ত কেনেকৈ কি হৈ আছে তথাপি ইয়াৰ যিখিনিতে জানিছোঁ সেইখিনি আপোনালোকক ক'বলৈ চেষ্টা মানে কৈছোঁ আৰু এইটো চাইডে মোৰ লগত আছে প্ৰাণজিৎ গগৈ আৰু তেখেতক লগ পাইছোঁ বহুত দিনৰ মূৰত ভিডিঅ' আপোনাৰ চাই থাকক খুব ভাল লাগে আৰু এতিয়া কওক কৃষ্ণ কৃষ্ণ এই আপোনালোকৰ প্ৰস্তুতি কওক আৰু সবিশেষ কওক অকণমান জয় গুৰু শংকৰ হয় সমস্ত জনা অসমবাসী ৰাইজৰ চৰণ কমলত আমি ভক্তি ভৰা সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰা হৈছে আগন্তুক 94 সংখ্যক বাৰ্ষিক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘ যোৰহাট জিলাতেই অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী মাহৰ 6, 7, 8, 9 আৰু যোৰহাটবাসী ৰাইজৰ সমস্তখিনি কৰ্মকৰ্তাই খুব সুন্দৰভাৱে আগ্ৰহান্বিতভাৱে ভকত সেৱাৰ বাবে ইতিমধ্যে 85% অধিৱেশনৰ কামৰ অগ্ৰগতি হৈছে গতিকে ইয়াত মানে আদৰণি সমিতি তাৰপাছতে আপোনাৰ সেৱা বাহিনী তাৰপাছতে আমাৰ আঞ্চলিক প্ৰাথমিক সমস্তই মানে ভকতক আদৰিবলৈ সাজু হৈছে গতিকে আমিও এই আপাহতে সমস্তজনে ভকত বৈষ্ণৱৰ চৰণ কমলত সেৱা নিবেদন কৰা হৈছে যে যোৰহাটবাসী ৰাইজক ভকত সেৱা কৰিবৰ বাবে আৰু ভকত সেৱা কৰি জীৱন ধন্য কৰাৰ যি ব্যৱস্থা গুৰুজনাই আমাক দিছে সেই ব্যৱস্থাৰ পৰা যাতে আমাক বঞ্চিত নকৰি আপোনাভাৱে কৃপা কৰে আমি সমস্তজনৰে চৰণত সেৱা নিবেদন জয় গুৰু কৃষ্ণ আৰু এইটো চাইডে দেখা পাইছে এইটো এটা বেলেগ চাইড মানে সিফালৰ পৰা আমি এইটো চাইড দি এনেকৈ আহিছিলোঁ মানে সেইটো চাইড দি আমি গৈ এনেকৈ আহিছোঁগৈ আৰু এইটো চাইড এটা চাইড এইফালে দেখা পাইছে এইটো ভোজনালয় আছিলে আৰু বিভিন্ন এইবিলাক মানে বিভিন্ন ঘৰ আছে সবিশেষটো জানিব পৰা নাই এতিয়ালৈকে যিমানখিনি আমি জানিছোঁ তথাপিও আৰু চাওক এইফালে বিভিন্ন খৰি চৰিটোৰ পৰা ফাইল থৈছে এইবিলাক নৰা আৰু এইটো চাইডে পূৰা কামত পূৰা মানুহ লাগি আছে চাওক বাকী এয়া আছিল আজি এটা চমু ভিডিঅ' আৰু আপোনালোকক আৰু ৰ'ব 1 মিনিট ভিডিঅ'টো শেষ কৰা নাই বাৰু এতিয়ালৈকে শেষ কৰিম আৰু আগতে এয়া দেখা পাইছে যোনটো মানে য'ত পতাকা উত্তোলন হয় দেখাইছোঁ ৰ'ব 1 মিনিট দেখিছে তাতে আৰু তালৈকে এপাক গৈ লওঁ আৰু তাতে মই ভিডিঅ'টো আৰু সমাপ্ত কৰিম আৰু বিভিন্ন বাঁহ চাহ এইফালে একদম মই গোটেই মানে কি কৰিম আৰু এইবিলাক ৰাস্তা দেখিছেনে গাড়ী ট্ৰেক্টৰ গৈ অৱস্থা বেয়া হৈ গৈছে পূৰা চাওক
পাঞ্জাৱতী পূৰা বাঁহ নমাইছে এইটো চাইডত দেখিছে আৰু এই একদম তালৈকে পূৰা বৃহত্তৰ এৰিয়া এটা আৰু এনেদৰে পূৰা ব্যাপক প্ৰস্তুতি চলি আছে আৰু বেছি দিনো নাই ক'বলৈ গ'লে প্ৰায় আৰু 24-25 দিন ইমানমান আছে আৰু এইটো চাইডে দেখিছে য'ত মানে মূল বেদীটো হ'ব মানে য'ত পতাকা উত্তোলন বা কিবা কিবি কাৰ্য মানে পতাকা উত্তোলনৰ মেইন কাৰ্যসূচীটো হ'ব আৰু চাওক পূৰা বাঁহে এনেকৈ বনাই থৈছে দেখাইছোঁ ৰ'ব ওচৰৰ পৰা আৰু দেখিছে একদম বৃহৎ ডাঙৰ এৰিয়া তাত মানে পতাকা উত্তোলনৰ কাৰ্যসূচীৰ বেদীটো স্থাপন কৰিব এটা চাগে মূল পতাকা উত্তোলন হ'ব আৰু বিভিন্ন জিলাৰ যিবিলাক আছে তাৰ এখন এখন পতাকা ইয়াতে হ'ব চাগে খুব সম্ভৱ মানে সেইটোৱে হ'ব আৰু চাওক বোলে মানে দলং কিবা হেৰি টাইপৰ কৈ দিছে ইয়াত খান্দিছে আৰু ইয়াত কি এনেকৈ কৰিব নাজানো বাৰু সঠিকভাৱে আৰু চাওক এবাৰ এইটো এনেকুৱা কৰিছে মানে বস্তুটো আৰু গতিকে আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে কেনেকুৱা পালে কমেণ্ট কৰিব আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যাতে জানক শংকৰ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন আমাৰ যোৰহাটতে হৈ আছে এবাৰ গতিকে আহক সকলোৱে আৰু গতিকে ভাল লাগিব আৰু লগ পাম সকলোকে দিয়ক